বন্ধুসকল জীৱনত এনেকুৱা বন্ধু বনোৱা যিজন আইনা আৰু ছাৰ দৰে হয় কাৰণ আইনাই কেতিয়াও মিছা কথা নকয় আৰু ছাই কেতিয়াও এৰি নাযায় হাজাৰজন বন্ধু বনোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল এনে এজন বন্ধু পোৱাটো যেতিয়া পৃথিৱীৰ সকলো মানুহ তোমাৰ বিৰুদ্ধে থাকে তেতিয়া হি তোমাৰ পক্ষত থাকিব আচল বন্ধু সেইজন নহয় যাৰ লগত ভাবি চিন্তি কথা পাতিব লাগে বন্ধু সেইজনহে যাৰ লগত মন খুলি সকলো কথা শ্বেয়াৰ কৰিব পাৰি বন্ধু সেইজন নহয় যিজনে আনৰ কথা শুনি তোমাক সন্দেহ কৰিব বন্ধু সেইজনহে যিজনে তোমাক সন্দেহ কৰাটো দূৰৰে কথা তোমাৰ নামত কোনোবাই কিবা ক'লে তোমাৰ পক্ষলৈ প্ৰতিবাদ কৰিব বন্ধু সেইজন নহয় যিজনে তোমাৰ বিপদৰ কথা শুনি ঘৰতে বহি থাকিব বন্ধু সেইজনহে যিজনে বিপদৰ সময়ত তোমাৰ কাষত থিয় হৈ ক'ব চিন্তা নকৰিবা মই আছো নহয় বন্ধু সেইজন নহয় যিজনে তোমাক গিফ্ট দিয়ে বন্ধু সেইজনহে যিজনে তোমাৰ চলা ধাৰলৈ নি ঘূৰাই নিদিয়ে মৰমেৰে ৰাখি দিয়ে বন্ধু সেইজন নহয় যিজনে তোমাক ফোন কৰি দেখা কৰিবলৈ কয় বন্ধু সেইজনহে যিজনে তোমাৰ ঘৰৰ সন্মুখত আহি ক'ব ক'ত তই যিজনে তোমাৰ অতীতক মানি লৈ তোমাক ভাল পাব আৰু বিশ্বাস কৰিব আৰু ভৱিষ্যত গঢ়াৰ কাৰণে তোমাৰ কাষত থাকিব সেয়াই হ'ল তোমাৰ প্ৰকৃত ভালপোৱাৰ সৃষ্টি হয় ভাল লগাৰ পৰা সপোন সৃষ্টি হয় কল্পনাৰ পৰা অনুভৱ সৃষ্টি হয় অনুভূতিৰ পৰা আৰু বন্ধুত্ব সৃষ্টি হয় মনৰ গভীৰতাৰ পৰা সেইজনে তোমাৰ সঁচা বন্ধু যিজন তোমাৰ লগত থাকে তোমাৰ ভালৰ কাৰণে নিজৰ ক্ষতি কৰে তোমাৰ অৱস্থা শোচনীয় হ'লে তেওঁ নিজৰ সুখ বিসৰ্জন দি হ'লেও তোমাক সুখ দিবলৈ চেষ্টা কৰে ডক্টৰ APJ আব্দুল কালামে কৈছে মনত ৰাখিবা এখন কিতাপ 100জন বন্ধুৰ সমান কিন্তু এজন ভাল বন্ধু সম্পূৰ্ণ এটা লাইব্ৰেৰীৰ সমান বন্ধুত্ব কেতিয়াও হেৰাই সেই মানুহজন যিজনে বন্ধুত্বৰ মূল্য দিব নোৱাৰে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব